ছয়ন কামান আৰু আমাৰ মাজত নাই গুচি গ'ল এৰি পেলাই আপোনালোকক সদায় দেখাই আছিলোঁ ভিডিঅ'ত কিন্তু আজি তাক দেখাব নোৱাৰিম সেইখন মোৰ সাহস নাই মোক ক্ষমা কৰিব বহুত কষ্ট কৰিছিলোঁ তাৰ কাৰণে 3 বছৰীয়া ল'ৰাটো বচাবৰ কাৰণে তাই ভিতৰত আছে কথা আনিলে ভাল কৰি দিছিলে ভগৱানে আকৌ তাক লৈ গুচি গ'ল গুৱাহাটীলৈ লৈ যোৱা হৈছিলে গুৱাহাটীৰ পৰা ঘূৰাই পঠিয়ালে বহুত যুঁজিলোঁ 3 বছৰীয়া ল'ৰাটোৰ কাৰণে কিন্তু নোৱাৰিলোঁ সেইখন এতিয়া ভিতৰত আছে অলপ দেৰি পিছত তাক লৈ যাব কোনোদিনাও নেদেখে মৰম লগা ল'ৰাটো মুখখন আপোনালোকে যিহেতু অসমৰ ৰাইজে বিচাৰি আছিলে জনাবই লাগিব সেইকাৰণে মই জনাইছোঁ মোক ক্ষমা কৰিব আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে তাক দৌৰা দেখাম সি দৌৰিব এটি খেলিব কিন্তু নোৱাৰিলোঁ এনেকুৱা লাগিছে যেন মই হাৰি গৈছোঁ মানৱীয়তা যাত্ৰাত এই 3 বছৰীয়া ল'ৰাটোৰ প্ৰতি বহুত আৱেগ আছে ল'ব লেলে কিনো ক'বা ভগৱানে তাক নতুন জীৱন দিয়া বুলি ভাবিছিলোঁ কিন্তু ভবা নাছিলোঁ যে সি আমাক অলপমান সুখী কৰিবৰ কাৰণে ভগৱানে এইকণ তাক জীয়াই থাকিবলৈ শক্তি দিছিলে হাৰি গ'লোঁ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ 3 বছৰীয়া ল'ৰাটোৰ কাৰণে আপোনালোকে বহুত প্ৰাৰ্থনা কৰিছিল হয়তো সেইবাবে আজি ডক্টৰে 2 মাহ দিয়া স্বত্তেও 6 মাহমান জীয়াই থাকিলে এখন নোৱাৰিলোগৈ অৱস্থা মোক ক্ষমা কৰিবি দেই ভালে থাকিবি সদায় উপায় নাই কি কৰিবি ক্ষমা কৰি দিবি দেই মই যিমানখিনি পাৰিলোঁ কৰিলোঁ ভগৱানে লাগিলে কি কৰিবি যা ভিতৰলৈ যা মই যাব নোৱাৰোঁ ভিতৰলৈ যিখন মুখত হহুৱাবলৈ চেষ্টা কৰিছিলোঁ আজি সেইখন মুখ আপোনালোকক দেখাব নোৱাৰোঁ কোনো ল'ৰা ছোৱালীৰ লগতে যাতে এনেকুৱা নহওক জীৱনত প্ৰথমবাৰ হাৰি গৈছোঁ কাৰোবাৰ লগত আজি ইমান দিনে মানৱীয়তা যাত্ৰা কৰিলোঁ বহুতৰ জীৱন বচাবলৈ চেষ্টা কৰিলোঁ কিন্তু এই ল'ৰাটোৰ লগত মই হাৰি গ'লোঁ অসমবাসীৰ ওচৰত মই ক্ষমা ভিক্ষা মাগিছোঁ ক্ষমা কৰি দিব